হেল্ল' আহিবি অকণমান সোনকালে আহিবি হন এই সোনকালে আহিবি মোৰ তাৰমানে তোৰ ভয় লাগে ঘৰত অকলে গম পাইছ নহয় আহিবি সোনকালে আহিবি এইবিলাকে আৰু কি কৰিবি পিনে বজাৰ এনেই ওলাই গৈছিলোঁ দাম চাম বেছি সেইকাৰণে একো নাই হ'ব দে ঠিক আছে অ'কে হেল্ল' তইহে মই কি হ'ল সোমাই কি হ'ল কেছটো কি হ'ল কচোন শেষ হৈ গ'ল চব মই শেষ আৰু মানুহ কিয় খাই দিলে চব দেই আৰে এতিয়া মোক গালি পাৰি কি লাভ হ'ব কচোন তহঁতে মোক এনেই গালি পাৰিছ মই তাতে থৈছিলোঁ বস্তুটো গম পাৱ নাই এনেকে নাইকিয়া হৈ যাব বুলি মই কেনেকৈ গম পাওঁ কচোন তই মই তাক ফোন কৰি কৈ দিম পগলা নকবি দেই একদম নকবি প্লিজ নকবি বহুত বেয়া হ'ব বৰ বেয়া কথা হ'ল দেই কিন্তু এইটো কি কৰিবি এতিয়া উপায়টো নাই কোন আহিলে কৰিবা ই আহিলে ঠিক নাই দেই মই দোকান খোলো সি আহি পাওঁতে তাক কৈ দিবি মানুহটো ভাল নহয় এই কি হ'ল এই ভাই তই যে আনি দিছিলি যে পুলিচৰ মাৰ্চাৰ খাই মেলি যে 3 কিলোমিটাৰ যে খোজকাঢ়ি গৈ ব্ৰইলাৰটো যে আনি দিছিলি সেইটো নাই কি তই অনা বস্তু দেও মই তোক এদিন আনি খুৱাই দিম নহয় মই নিওঁ আকৌ সেইটো তহঁতৰ ঘৰডাল ইমান বেয়া ঘৰতে কাটি বেছি লৈ আহিছো একদম খোৱাহে কথা আৰু এতিয়া अब आएगा मजा कोई सामने टक्कर का क्या है मैंने खबर खाई दे सब बोलो सा मुला सा ए तब क्या पुकुरिया गया सब क्या है मैंने खबर डायलॉग को 1 2 3 गो फोकस ला अबे साले